আমালোকে সকলে একত্ৰিত হৈ আল্লাহ তাবাৰকৰ ওচৰত এইটোৱে মনোজাত কৰিলোঁ, আমাৰ এই সন্তপুৰ দ্বিতীয় খণ্ড যিটো আছে, এই দ্বিতীয় খণ্ড প্ৰায় 2 বছৰমান ধৰি ভাঙি আছে, কিন্তু কোনো তত্ত্বাৱধান নলয়। বঙাইগাঁৱৰ সন্তকপুৰ দ্বিতীয় খণ্ডত আই আৰু মানাহ নৈৰ খহনীয়াত দিশহাৰা নৈপৰীয়া ৰাইজ। খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সমূহীয়া দোৱা। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত সন্তকপুৰ দ্বিতীয় খণ্ডত আই আৰু মানাহ নৈৰ ভয়ংকৰ খহনীয়তা অব্যাহত আছে। বিগত 10 দিনে বিঘাই বিঘাই কৃষিভূমিসহ প্ৰায় 15টাকৈ পৰিয়ালৰ বাসগৃহৰ নৈৰ বুকুত বিলীন হৈছে। নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে সন্তকপুৰৰ দ্বিতীয় খণ্ড মেৱা মছজিদো। তাৰ পিছতো খহনীয়তা প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা লোৱা নাই জিলা প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিয়ে। উপায়ন্তৰ হৈ খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নৈপৰীয়া ৰাইজে নৈৰ পাৰত সমূহীয়া দোৱা কৰি স্থানীয় বিধায়ক, সাংসদ তথা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে। তোমার কাবার এখানি টুকরা এই নদীর কিনারায় রয়ে গেল গো মা। এই সমস্ত এমএলএ মন্ত্রী আছে মাওলা, তিনাদের তুমি কর্ণপাত করে দিও গো মাওলা। আপনারা যেন আমাদের এই কাজের প্রতি সহায় করো। আল্লাহ তুমি আমাদেরকে নদী ভাঙ্গা হইতে তুমি আমাদেরকে হেফাজত করে নাও গো মাওলা। মসজিদ ঘরখানি কাবার একটি টুকরা রয়েছে মাওলা, আল্লাহ দয়া করে তুমি মাওলা হেফাজত করে নাও। মানে মনাজাত কৰিলে এই কাৰণে যে আমি সন্তোষপুৰ দ্বিতীয় খণ্ড সকলো ৰাইজ খুব দুখীয়া মানুহ। ইয়াত মেৱা সন্তোষপুৰ দ্বিতীয় খণ্ড মেৱা মছজিদ আছে, নদীৰ একদম পাৰত আছে, ভাঙে আৰু এনেকুৱা অৱস্থা হৈছে। ইয়াৰ আগতেও 10-15টা ঘৰ বাৰী মানে ভাঙি গ'ল, নদীত মানে যা গ'ল। আৰু খেতি পথাৰ যিবিলাক আছে সেইবিলাকো আমাৰ মানে নদীত মানে গ'ল। আৰু আমাৰ যিবিলাক খেতি কৰিবলৈ আছে সেইবিলাকো যোৱা অৱস্থাই হ'ল। এনেকুৱা পৰিস্থিতিত আমি ঘৰ বাৰী কৰিবলৈতো মাটি নাপামেই, খেতি পথাৰ কৰিবলৈ নাপাম। সেইকাৰণে আমি সন্তোষপুৰ দ্বিতীয় খণ্ডৰ দুখীয়া ৰাইজে মনাজাত কৰিলোঁ আল্লাহৰ ওচৰত। লগতে আমাৰ স্থানীয় এমএলএ প্ৰদীপ কুমাৰ চৰকাৰ, আমাৰ স্থানীয় MP খালেক ডাঙৰীয়া চাহাব, লগতে অসমৰ মানে মুখ্যমন্ত্ৰীৰ হৈও কৰজোৰে মই অনুৰোধ কৰিছোঁ যাতে আমাৰ এই সন্তোষপুৰ দ্বিতীয় খণ্ড ফালে অলপ চকু দিয়ে আৰু সিহঁতে যাতে আমাক অলপ মানে সহায় কৰে। মানিকপুৰৰ পৰা আব্দুল কৰিম আকন্দৰ প্ৰতিবেদন, নিউজ 24/7 টুডে।